বস্তু নাপায় এয়া চাওক কি সুন্দৰ সুন্দৰ ৰেডিমেড বস্তু এফালে আপোনাৰ চৌকাঠৰ ফ্ৰেম পাব প্লাছ এফালে আপোনাৰ বাউণ্ডাৰী ৱাল পাব এফালে আপোনাৰ এইটো ৰিং পোৱাৰ পাব ৰিং পাব ঘৰৰ ভেণ্টিলেটৰ পাব এয়া চাওক কি ধুনীয়া ধুনীয়া বস্তু আপোনাৰ আছে আমাৰ ভূপেন নাথ নিউ কনষ্ট্ৰাকশ্যন ভূপেন নাথৰ নিউ কনষ্ট্ৰাকশ্যন হয় আপোনালোকে যদি কাৰোবাক দৰকাৰ হয় আহিব এইবিলাক চাওক কি সুন্দৰ সুন্দৰ বস্তু বনোৱা আছে এফালে এয়া চাওক কি মজা মজা বস্তু বনোৱা আছে আৰু এফালে আপোনাৰ আছে ৰিংবিলাক আছে তাৰপিছত আগত প্লেটখিনি আছে প্লেটখিনি দেখুৱাই আছো এয়া বাউণ্ডাৰী ৱালৰ কাৰণে বনোৱা আছে এইবিলাক পিচ পিচ কাৰোবাক যদি ৰেডিমেড বাউণ্ডাৰী ৱাল লাগে আপোনালোকে তেখেতৰ লগত যোগাযোগ কৰিব পাৰিব মই এটা কণ্টেক্ট নাম্বাৰ দি দিম কণ্টেক্ট নাম্বাৰৰ লগত যোগাযোগ কৰিব পাৰিব খুব ধুনীয়া এটা ইনষ্ট্ৰাকশ্যন চলাই আছে তেওঁ এইবিলাক ৰিং পোৱা সমস্ত আপোনালোকে বস্তু গোটেইখিনি পাব ইয়াত অৰ্ডাৰ কৰিব লাগিব তো মই নাম্বাৰটো ডেছক্ৰিপশ্যনত দি দিম আপোনালোকে তেওঁৰ লগত যোগাযোগ কৰি পেলাই বস্তুখিনি ল'ব পাৰিব হা খুব ধুনীয়া ধুনীয়া বস্তু বনোৱা আছে চাওকচোন কি বঢ়িয়া বহুত তাগৰা বহুত মজবুত হয় এইবিলাকত বাউণ্ডাৰী ৱালৰ কাৰণে একদম পাৰফেক্ট আৰু খুব সুন্দৰ খুব বঢ়িয়া চলি আছে আজিকালি মই তেখেতক দেখুৱাই আছো বাৰু এই ইনষ্ট্ৰাকশ্যনটো তেওঁ আজি প্ৰায় 2 বছৰ ধৰি তেখেত কাম কৰি আছে তেওঁ বহুতখিনি কৰ্মচাৰী আছে কিন্তু হ'লে কি হ'ব আজি দেওবাৰ যে দেওবাৰৰ কাৰণে তেখেতসকলে আজি কামৰ পৰা বিৰতি লৈছে কিন্তু আমাৰ ভূপেন নাথে তেওঁ মালিক যদিও তেখেতে মালিক বুলি তেনেকৈ ইমান হেৰি নকৰি পেলাই কৰ্মচাৰীৰ দৰে তেওঁ নিজে কামবিলাক কৰি আগুৱাই নি আছে বাউণ্ডাৰী ৱাল বা কিবা আপোনাৰ গোসাঁই ঘৰ বা কিবা দোকান ঘৰ বনাবৰ কাৰণে যদি আপোনালোকে বিচাৰে বহুত কম খৰচত হ'ব য'ত 1 লাখ টকা বাজেটত আপুনি এটা ঘৰ বনাব লাগিব তাত আপোনাৰ 30,000 টকাত হৈ যাব ঘৰটো আৰু আপোনাৰ কৈছে যদি 1 লাখ টকা মিনিমাম খৰচ হয় 30-40 হাজাৰ ভিতৰত আপোনাৰ ঘৰখন সম্পূৰ্ণ বনাই হ'ব বা বাউণ্ডাৰী ৱালখন দি হ'ব মানে বস্তুটো মজবুত হ'ব ভালেমান ভাবিব নালাগে যে কম টকাতে হ'ল বুলি বস্তুটো কমজুৰি হ'ব নেকি আপোনালোকে নিজে চাই যাবহি বহুত ষ্ট্ৰং হয় এইটো বৈজ্ঞানিক পদ্ধতিৰ দ্বাৰা বস্তুবিলাক বনোৱা হয় আৰু ইয়াতে নিয়ম নীতি আছে এইবিলাক আমি মানি আৰু আপোনালোকক সম্পূৰ্ণ হোম ডেলিভাৰী দিয়া হ'ব একদম ঘৰত আমি ফিটিং কৰি আপোনালোকক কোনো মানে আপোনালোকৰ মানে খালি ৰং মাৰা কামটোহে আপোনালোকে থাকিব বাকী ৰং মাৰা কামটো দিয়ে সেইটো কৰি দিম কিন্তু সেইটো আমাৰ ব্যৱসায়ৰ পৰা অলপ এক্সট্ৰা হ'ব বাকী গোটেইখিনি আপোনালোকৰ কাম A to Z ঘৰত হোম ডেলিভাৰী কৰি সকলোখিনি কৰি দিব তাৰ তেওঁ এইবিলাক কামৰ ষ্টাৰ্ট কৰিছিলে এয়া যোৱাকালি বনোৱা আছিলে মালবিলাক এয়া ভালকে ইমান এটা শুকোৱা নাই আমাৰ ভূপেন নাথ হয়